guys, welcome back to my YouTube channel. আৰু আজি আমি আহিছো কি হতে আহিছো ৰেলি কৰবা সাইকেল বাইক গতে মানে আমি পাছত আছো সবতছে লাষ্টৰ এই কথা আৰু আগৰ আছে ৰব দেখি আছো আপোনালোক গাইজ আমি বহুত লাষ্টৰ আছো আমি দাউৰি যাবা লাগব একেলগে জলদি মানে আর কি কব মানে আমি ঘুৰি আহিলো আহন্তে বানম বুলি ভাবলো কিন্তু আহন্তে বান নহল কিবা প্ৰবলেমত ধৰি কিন্তু এটা যাওঁতে মতে বানবা দিছো খুললো এই মাহা গাড়ী চাওক একদম ভাগার লাগি গেছে বিরাট একদম সবচেয়ে লাস্টত আমি চাওকচোন কায়ো নাই আমি এই গতেই লাস্টত বাকি গতে মানে আগত গেছি দে আর পাছফালে গাড়ী আহিছে আহা খুন্দাব ভাই তোমার গাড়ী কেনে খুন্দাব বাংকৰ হাত চাত বিহ নাই ভৰি চৰি বিহ নাই ইমান দূৰ আহি আমিয়ে লাষ্ট দুখোনে গোটেতকে গৌৰৱ ভৰি চৰি বিহ নাই তোমাৰ ভৰি চৰি বিহ নাই মইনা আমি লাচিতৰ দিনত মানে কি নাৰী বীৰংগনাৰ আৰু আমি সেই গোবিন্দ তুই কিহৰ গোবিন্দ গাইজ এই মাহা মানুহ আছিল আমি চবতে লাষ্টত পৰি গ'লো ভাবকচোন আপোনালোকে আমি কিমানে ৰাইডাৰ হ'ব লাগিব দূৰ পালোঁ এয়া আমাৰ পাছে এম্বুলেঞ্চ মানে আমাৰ যদি আমি যদি মাথা চাথা ঘূৰে পৰি চাওঁ কিবা হয় মানে আহিব না সেইকাৰণে টুপি পিন্ধি বেজাৰ লাগিল মইতো আগতে খুলি দিছোঁ ৰাস্তাতে কিয় নকম বেজাৰ লাগছি খুলি দিছোঁ মানে কিবা কৰে ইতাতে নাজনো আৰু খাবা দিব নেকি নাজনো দে আৰু কিবা হয় এতিয়া আমাৰ এই আমার ছাগাল কথা গাইজ এতিয়া মানুহ ৰখছি কিবা কৰে মই নাজানো ভালকে কিন্তু কিবা কৰিব মোৰ চাইকেল হৈ আছে চাওক গাইজ ইমান ভাল এনে লগ হলে কি লাগে না এইটো আমাৰ ধীৰাজ দা সেই কথা ইতাহে আহি পেলাক চাওকচোন গাইজ এতিয়া বোলে চাহ খাবা দিব বোলে দে আর চাহ খাবা দিয়াতকে খাবা দিব খাবা নাকি নাজনো আর এইটো গৌৰৱে দে আর অৰ্ণৱ দাদা কি খবৰ মানে মোক এটা দিয়ে গিলাচত গৌৰৱ মোক লগে আনে এটা মই খাম গাইজ ডাষ্টবিন পেলাই দিলোঁ আৰু এইফালে আমাক পেকেট লাঞ্চ দি আছে সিহঁতক আমাকো দিব দে আর খাম আর বিলাইছে এই আমাৰ হেমাংগ চাৰি আছে পেকেট লাঞ্চ গাইজ ফাইনেলি আমি আহি পালোঁ মানে ৰেলি কৰি কিনে এতিয়া আহি কিনে আৰু গোটেই মাহ আমি তাত পাতিছোঁ অলপ সময় তাৰপিছত ঘৰত যাম ঘৰত যাই আৰু ওলাই মিলি আহি কিনে বিশ্বকৰ্মা পূজা কৰিব আহিম আমাৰ কলেজত বিশ্বকৰ্মা পূজা হ'ব তো আহিম ইউনিফৰ্ম পিন্ধি আহিম যদি আপোনালোকক দেখিব পাৰোঁ দেখাম যদি নৰুৱাৰ মানে যদি স্কুলত মোবাইল আনিবা দিয়ে তেতিয়াহ'লে আপোনালোকক দেখাম বাৰু এইটো চাচোন আৰু বহি গেলতে মাটিতে মানে কি আৰু মনত বসি আৰু থাকাৰ লাগছে তো যদি আপোনালোকক দেখিব পাৰোঁ দেখি আছোঁ মই নিশ্চয় তো মানে কি চাই থাকক তো গাইজ আমি ঘৰ আহি পালোঁ ৰেলি চেলি কৰি পূজা কৰি কলেজৰ পূজা আপোনালোকক দেখুৱাম বুলি ভাবিছিলোঁ কিন্তু মানে দেখুওৱা নহ'ল কাৰণ মানে কলেজ ইউনিফৰ্মত মোবাইল এলাও নকৰে কলেজত চ' একো নাই দিয়ক যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব প্লিজ